জীবনে টাকাও নোয়ায় পয়সাও নোয়ায় রে, জীবন বাসকো ভরে রাখবো আরে কি দিয়া বাঁধিয়া রাখিম রে, ওমরে নয়া জৈবন রে আরে কি দিয়া বাঁধিয়া রাখিম রে। গুড মর্নিং ফ্রেন্ডস, গানটো বুজি পাইছে না? এইটো এটি দেশী গোৱালপাৰীয়া গান, দেশী ভাষাৰ গান। এইটো ইয়াত এটা কথা কোৱা হৈছে যে মানুহৰ জীৱনটো কোনো টকা পইচা নহয় যে ইয়াক কোনোবা এটা বাকচত সোমাই আমি ইয়াক বন্ধ কৰি ৰাখিব পাৰোঁ। তো আজি যিটো মই কণ্টেণ্ট আপোনালোকৰ লগত আলোচনা কৰিব গৈ আছোঁ, ইয়াৰ লগত সেই গানটোৰ লগত তলাৰ খুব এটা ওতঃপ্ৰোত সম্পৰ্ক আছে, সেইকাৰণে গানটো আপোনালোকৰ আগতে গাই দিছিলোঁ। তো বলক আজি মূল কণ্টেণ্টত আমি গুচি যাওঁ। আপোনালোকে মোৰ আলোচনাত যিবোৰ বস্তু পাব এইবোৰ সাধাৰণতে কোনো কিতাপত নাই, কোনো কিতাপত আপুনি বিচাৰি নাপাব। এইবিলাক এপ্লাইড চায়েন্স হয়, নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এইবোৰ কথা মানুহৰ মনলৈ আহে। আপোনালোকে জানে মই যিবোৰ আলোচনা কৰিব গৈছোঁ চব বস্তু আপোনালোকে জানে, কিন্তু আপোনালোকে এপ্লাইড যেতিয়া কৰে তেতিয়াহে গম পায়। তাৰ আগত আপোনালোকে ক'ব নোৱাৰিব, উত্তৰ দিব নোৱাৰে। যেনেকুৱা তলা কেনেকৈ আৱিষ্কাৰ হ'ল, এক কথাত উত্তৰ দিবলৈ গ'লে কোনেও বিচাৰি নাপাব যে তলাটো কেনেকৈ আৱিষ্কাৰ হ'ল, তলাৰ ধাৰণাটো কেতিয়া আহিল মানুহৰ মনত। তলাটো এটা ডিভাইচ হয়, ইয়াক দি মানুহৰ সম্পদ নিৰাপদকৈ ৰখাৰ কাৰণে এইটো লকিং ছিষ্টেম। তলা এটা ডিভাইচ হয়, এইটো লক ছিষ্টেম হয়, যিকোনো বস্তু আমি ইয়াৰ মাধ্যমত সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। চ' তলাটো কেতিয়া আৱিষ্কাৰ হ'ল আপোনালোকে জানেনে? পৃথিৱীত যিদিনাই মানুহৰ মনত সন্দেহ আহিছিল, ডাউট হৈ গৈছিল যে মোৰ এই বস্তুটো হেৰাই যায় নেকি, মোৰ কিবা এই বস্তুটো কোনোবাই লৈ যায় নেকি, মই নজনাকৈ চুৰি হৈ যায় নেকি, যিদিনাই মানুহৰ মনত সন্দেহ আহিছিল সেই সন্দেহৰ পৰাই মানুহৰ এটা ধাৰণা আহিছিল যে মোৰ সম্পদটো মই কেনেকৈ ৰক্ষা কৰিব পাৰিম। তাৰ কাৰণে মানুহে বিচাৰিছিল, কিবা এটা কৌশল উদ্ভাৱন কৰাৰ কাৰণে মানুহৰ মনত এটা ধাৰণা আহিছিল, কিবা বুদ্ধি কৰি মোৰ সম্পদখিনি মই সুৰক্ষিত ৰাখিব লাগিব। দিছ ইজ দ্য ষ্টাৰ্টিং পইণ্ট অফ লকিং ছিষ্টেম। চ' আমি ক'ব পাৰোঁ তলাটোৰ আৱিষ্কাৰৰ মূল ধাৰণাটো আহিছিল সন্দেহৰ পৰা। তো ডাউট, আমি ইয়াকে ক'ব পাৰোঁ যে ডাউট ইজ দ্য মাদাৰ অফ লক। সন্দেহৰ গৰ্ভত তলাৰ জন্ম। মূল বিষয়টো ইয়াৰ পৰাই আৰম্ভ। তো আমি এতিয়া মূল বিষয়ত আলোচনা কৰিব গ'লে বহুত দীঘল হ'ব ভিডিঅ', তথাপি মই চেষ্টা কৰিম ভিডিঅ'টো কমাই অনাৰ কাৰণে। চ' মানুহে আদিতে যেতিয়া মানুহ আহিছিল, নট অনলি হিউমেন বিং, বাকী যিমান জীৱ জন্তু আছে চবেই প্ৰথমতে আহি পৃথিৱীত নিৰাপত্তা বিচাৰিছিল। এটা নিৰাপত্তাহীনতাত ভুগিছিল। তিনি ধৰণৰ নিৰাপত্তা মানুহ সকলো জীৱ জন্তুৱে অনুভৱ কৰিছিল। প্ৰথম যিটো ভয় আছিল এইটো আছিল খাদ্য, নিৰাপদ খাদ্য। ক'ত গ'লে খাদ্য পোৱা যাব, মানুহৰ জীৱনৰ নিৰাপত্তা, জীয়াই থাকিবলৈ খাদ্য লাগে। তো এই খাদ্যটো কেনেকৈ আহৰণ কৰাৰ পিছতো কোনোবাই কাঢ়ি লৈ গৈছিল, বলপূৰ্বকভাৱে কোনো বেলেগ দলে কাঢ়ি লৈ গৈছিল জীৱ জন্তুৱে। আপোনালোকে চিতাবাঘবোৰ চায় যে এই চিতাবাঘবোৰ কোনোবা এটা হৰিণা পোৱালি মাৰি আনি গছৰ ওপৰত ৰাখি থয়, তেওঁ খাদ্যটো নিৰাপদ কৰি ৰাখিছিল। খাদ্য নিৰাপত্তাহীনতাত মানুহে ভুগিছিল। 2 নম্বৰ আছিল জীৱনৰ নিৰাপত্তা। তেতিয়া মানুহে সকলো মানুহৰ জীৱনত নিজৰ নিৰাপত্তাৰ কাৰণে মানুহে তিনি ধৰণৰ নিৰাপত্তাহীনতাত ভুগিছিল। এটা জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছিল, আৰু এটা আছিল খাদ্যৰ নিৰাপত্তাহীনতা, আৰু এটা আছিল বিভিন্ন প্ৰকাৰৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিৰাপত্তাহীনতাত ভুগিছিল।
সো খাদ্যবস্তু নিৰাপত্তাহীনতাৰ পৰা মানুহে নিৰাপদ ৰখাৰ কাৰণে আমি জীৱ জন্তুবিলাক চাওঁ নিজৰ খাদ্যখিনি লুকাই ৰাখে। বেলেগ আমি ডিস্কভাৰী চেনেলত চাইছোঁ যে কোনোবা এটা বাঘে চিকাৰ কৰি আনিলে চিতাবাঘবোৰ ওপৰত গছৰ ওপৰত ৰাখে। আমাৰ যিবিলাক কাছ আছে সেইবিলাকে নিজৰ কণী পাৰি ঢাকি ৰাখি দিয়ে। তাৰপিছত বিভিন্ন ধৰণৰ জীৱ জন্তুবিলাকে নিজৰ খাদ্যখিনি নিৰাপদ ৰখাৰ কাৰণে লুকাই ৰাখিছিল। ই এটা কৌশল হয়, তলাৰে এটা কৌশল। ইয়াৰ পৰাই মানুহৰ ধাৰণা আহিছিল যে বস্তুটো নিৰাপদ ৰখাৰ কাৰণে এইটো এটা কনচেপ্ট অফ লকিং ছিষ্টেম। তাৰপিছত আহিছিল মানুহৰ জীৱনৰ নিৰাপত্তা। তো তাৰপিছত মানুহে জীৱনৰ নিৰাপত্তাৰ কাৰণে গুহাত বাস কৰিছিল। লাহে লাহে ঘৰ বনাবলৈ, ঘৰ সাজিবলৈ শিকিলে। এনেকৈ মানুহে নিজৰ জীৱনৰ বহিৰা শত্ৰুৰ পৰা, বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ ঘৰ সাজি নিৰাপদ স্থানত থাকিবলৈ ল'লে। এনেকৈয়ে মানুহৰ জীৱনৰ নিৰাপত্তা, খাদ্যৰ নিৰাপত্তা আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা নিৰাপত্তাৰ কাৰণে মানুহৰ তিনি ধৰণৰ কনচেপ্টৰ মাজৰ পৰাই মানুহৰ লকিং ছিষ্টেমটো মানুহৰ মনত আহিল। তো বন্ধু, এতিয়া চাওক, দিনে দিনে মানুহ ইমান ডেভেলপ হৈ আছে, পৃথিৱী ডেভেলপ হৈ আছে, উন্নয়নৰ ওপৰলৈ গৈ আছে। কিন্তু আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? প্ৰথমতে তলাটো মানুহৰ ক'ত আছিল? ঘৰত থকা বাকষ্টতে আছিল বা আলমিৰাটোতে আছিল। তাৰপিছত ঘৰৰ পৰা ওলাই গ'লে দৰ্জাখনতে তলা লগাই থৈ যাওঁ বোলে। তাৰপিছত ঘৰৰ গেটখনত তলা। আগত কিন্তু মানুহৰ বাউণ্ডেৰী ৱাল নাছিলে দিয়া, মানুহৰ ঘৰবোৰ খোলা আছিলে, কিন্তু ঘৰত তলা লগোৱা ছিষ্টেমটো আছিলে দৰ্জাত। কিন্তু এতিয়া লাহে লাহে মানুহ আৰু বেছি নিৰাপত্তাহীনতাত ভুগি আছে, হয় না? কথাবোৰ মিছা নেকি? এতিয়া প্ৰত্যেকটো ঘৰত এখনকৈ গেট আছে, আইৰণ গেট। গেটত তলা লগায়। প্ৰথমতে আলমিৰাত তলা লগাব, তাৰপিছত নিজৰ দৰ্জাখনত তলা লগাব, ঘৰ বন্ধ কৰি তলা লগাব ঘৰত। তাৰপিছত ঘৰৰ পৰা ওলাই নিজৰ বাউণ্ডেৰীত কেম্পাছৰ পৰা ওলোৱাৰ লগে লগে নিজৰ গেটখনত ডাঙৰ এটা তলা লগাই দিব। তাৰপিছত ওলাই যাব। চাওকচোন, তলা আৰম্ভ হৈ গ'ল মানুহৰ। নিজৰ বাইকখনত তলা, কাৰত তলা, ক'ত তলা নাই? য'তে যাব সকলোতে তলা আছে। নিজৰ মোবাইলটো যে আপুনি ইউজ কৰি আছে তাতো লকিং ছিষ্টেম আছে। ভয় কোনোবা খোলে নেকি, মোৰ কিবা বস্তুবোৰ চাই নেকি? মানুহৰ ইমান সন্দেহ পৰায়ণ, মানে ইমান দিন দিন সন্দেহ পৰায়ণ বহি আছে। এনেকুৱা এটা ডিভাইচ নাই য'ত লকিং ছিষ্টেম নাই। কথাবোৰ মিছা নেকি? এবাৰ চিন্তা কৰকচোন। তো এই লকিং ছিষ্টেমটোত যিমান ডিভাইচ আৱিষ্কাৰ হোৱা প্ৰত্যেকটোতে লকিং ছিষ্টেম হৈছে আজিকালি। তো এনেকৈয়ে মানুহে প্ৰত্যেকটো বস্তুৱে লকিং কৰাৰ মূলতে হ'ল সন্দেহ। মোৰ বাইকখন হেৰাই যাব নেকি, হেণ্ডেলটো লক কৰি থৈ যাওঁ। কাৰখন চুৰি হৈ যাব নেকি, লক কৰি থৈ যাওঁ। অৰ্থাৎ মানুহৰ বিশ্বাস দিনে দিনে কমি আছে আৰু লকিং ছিষ্টেমটো প্ৰত্যেকটো বস্তুতে লকিং ছিষ্টেমটো ডিভাইচটো এড কৰি দিয়া হৈ আছে। তো এনেকৈ মানুহে শৈশৱৰ পৰা যৌৱন আহি পায়, যৌৱনৰ পৰা বাৰ্ধক্য আহি পায়, আৰু এদিন বাৰ্ধক্যৰ পৰা মানুহে জীৱনটো লক হৈ যাব। দিছ ইজ দ্য ফাইনেল লকিং ছিষ্টেম। সেইদিনা এই লক আৰু কোনোৱে খুলিব নোৱাৰে, কোনো পাছৱৰ্ডে আপোনাৰ কাম নকৰিব। তো কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো? যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকক বনাই দি থাকিম। আৰু মেইনলি মই যিহেতু প্ৰথম ভিডিঅ' হয় এইটো মোৰ ব্লগৰ, আগত যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, জাষ্ট জাননী দিছিলোঁ যে মই এটা ভিডিঅ' বনাই আছোঁ। কিন্তু এনেকুৱা কিছুমান ইন'ভেটিভ কথা আপোনালোকে মোৰ পৰা পাব। মূলতঃ এই ভিডিঅ'টো বনোৱা হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যিমান আঁচনি আছে, আমাৰ এই আঁচনিবোৰৰ ওপৰত বিশদভাৱে এটা এটাকৈ আলোচনা হ'ব, আৰু তাতে কুৱেশ্যন থাকিব, এনচাৰ থাকিব। আপোনালোকে যিসকলে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত চাকৰিৰ ইণ্টাৰভিউ দিয়াৰ কাৰণে ৰেডি হৈ আছে, আপোনালোকে মোৰ ভিডিঅ'বোৰ চালে তাত বহুত কুৱেশ্যনৰ এনচাৰ পাই যাব। যিহেতু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট বিষয়ত বহুত পোষ্ট খালী হৈ আছে। মই যিহেতু এইটো বিভাগৰ লগত জড়িত, মই জানো আটাইতকৈ বেছি পোষ্ট খালী হৈ আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত। গতিকে এডভাৰ্টাইজ দি থাকিব, আপোনালোকে সাজু থাকিব। তো মোৰ ভিডিঅ'বিলাক চালে আপোনালোকৰ তাতে
বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰবোৰ মই আশা কৰোঁ আপোনালোকে পাই যাব। তো ধন্যবাদ। অহা নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ থাকিব। ময়ো ইয়াৰ পিছত আঁচনিবোৰৰ বিষয়ে এটা এটাকৈ সৰু সৰুকৈ 15 মিনিট 20 মিনিট কিছুমান হয়তো আধা ঘণ্টাত বেছি হৈ যাব পাৰে, যেহেতু আঁচনিবোৰ বহুত ডাঙৰ ডাঙৰ MGNৰেকে ক'ব গ'লে 2 ঘণ্টাতো শেষ নহ'ব। চ' আপোনালোকে অলপ ধৈৰ্য ধৰি শুনি থাকিব, তাতে চববিলাক বস্তু পাই যাব। যেহেতু আপোনালোকে চবেই জনা দৰকাৰ কিমান আঁচনি চৰকাৰে লঞ্চ কৰি আছে, চব মানুহৰ জনা দৰকাৰ। খালি যিবিলাকে ইণ্টাৰভিউ দিব তেখেতসকলে জানিলে নহ'ব, বাকী চবেই জনা দৰকাৰ আমাৰ গাঁওবিলাকত কি হৈছে, মিউনিচিপালিটি এৰিয়াত কিমান ডেভেলপমেণ্টেল স্কিম আছে, স্কিমবোৰ কোনে পাব, হু ইজ এলিজিবল ফৰ ডেট স্কিম, কি ক্ৰাইটেৰিয়ান আছে, এইটো জানিব লাগে। ইট ইজ দ্য ডিউটি অফ এভৰি চিটিজেন টু ন' দ্য ল অফ দ্য লেণ্ড। তো থেংক ইউ, ধন্যবাদ আজিলৈ।